নমস্কাৰ, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। মই আজি অতি সহজতে বৰা চাউলনো কিদৰে ভাপত দি খাব পাৰি তাৰে এটি ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। এই বৰা চাউলবিধ খাবলৈ যিমান সোৱাদ লগা হয়, বনাবলৈও অতি সহজ। মাত্ৰ এটাই মন কৰিবলগীয়া কথা, চাউলটো ভালদৰে 5 পৰা 6 ঘণ্টা ধৰি পানীত তিয়াই ৰাখিব লাগিব। চাউলটো পানীত তিয়াই ৰাখিলে বনাবলৈ অতি সহজ হয় আৰু খাবলৈও সুস্বাদু হয়। বৰা চাউল ভাপত দিবৰ বাবে বৰা চাউলকেইটা পৰিষ্কাৰকৈ ধুই মই 3 পৰা 4 ঘণ্টা সময় ধৰি তিয়াই ৰাখিছিলোঁ। যেহেতু বৰা চাউলটো ভাপত সিজাম, গতিকে মই এতিয়া প্ৰেছাৰ কুকাৰত সামান্য পৰিমাণে পানী এইদৰে বহাই দি পানীটো উতলি ভাপ আহিবৰ বাবে ৰাখি দিম। মই বৰা চাউলটো এইদৰে সৰু সৰু ডিছপ'জেবল কাপৰ সহায়ত বনাম, গতিকে মই এই কাপকেইটা সুন্দৰভাৱে ইয়াতে বাটাৰ সানি লৈছোঁ। সানি এতিয়া মই ইয়াতে এই প্ৰেছাৰ কুকাৰৰ এইফালে ইয়াতে এটা বিন্ধা কৰি ল'ম। এইদৰে বিন্ধা কৰি ল'লোঁ। পানীটো উতল আহিবৰ বাবে ৰাখি দিছোঁ। এতিয়া মই এইদৰে গিলাচকেইটাত চাউলটো এখন চামুচৰ সহায়ত ভালদৰে ভৰাই ল'ম। এটা বাতিৰ সহায়ত ঢাকিব পৰাকৈ এইধৰণে চাউলটো দিলেই হৈ যাব। মোৰ পানীটো যিহেতু উতলি আহিলে, গতিকে মই এইধৰণে 4টা গিলাচতে এইদৰে চাউল ভৰাই ল'লোঁ। এতিয়া মই ইয়াতে এইধৰণে গ্লাছটো দি এটা বাতিৰ সহায়ত ভালদৰে ঢাকি দিম। ঢাকি মই 5 পৰা 10 মিনিট সময় ল'ব লাগিব। মোৰ 10 মিনিট সময় হৈ গ'ল। মই এতিয়া বাতিটো এখন কিচেন টাৱেলৰ সহায়ত আঁতৰাই চাম, কাৰণ বহুত গৰম হৈ থাকে। এখন কাপোৰৰ সহায়ত এইদৰে ধৰিব লাগে। খুব সুন্দৰভাৱে মোৰ চাউলটো সিজি পেলাই ফুলি উঠিছে, গতিকে এইটো হৈ গ'ল। এতিয়া মই এইটো এটা পাত্ৰত নমাই ৰাখি দিম। গ্লাছটো নমাবৰ সময়ত মই গেছৰ ফ্লেমটো কমাই দিছোঁ, নহ'লে ভাপটো বহুত জোৰেৰে আহি থাকে আৰু হাতত পোৰাৰ সম্ভাৱনা থাকে। গতিকে মই এইটো এতিয়া এইদৰে ৰাখি দিম। এতিয়া মই ঠিক সেইদৰে ইয়াতে দ্বিতীয় গ্লাছটো বহাই দিম। গ্লাছটো নমাই পেলাই মই এটা পাত্ৰত এইদৰে কলপাত পাৰি গ্লাছটো এইদৰে উবুৰিয়াই ৰাখি দিম। ইয়াত যদি আৰু নামমাত্ৰ সিজিব বাকী থাকে, সেইটো সম্পূৰ্ণভাৱে সিজি যাব। এতিয়া মই এখন এয়াৰটাইট ঢাকনা ইয়াতে লগাই ৰাখি দিম। এতিয়া মই সেই একেদৰে দ্বিতীয়বাৰো এইদৰে এখন কাপোৰৰ সহায়ত বাতিটো দাঙি গ্লাছটো চাম। এইদৰে মোৰ ধুনীয়াকৈ বৰা চাউলখিনি ফুলি উঠিছে, গতিকে এইটো ভালদৰে সিজি গৈছে। এতিয়া মই এইটো এখন কাপোৰৰ সহায়ত নমাই সেই একেদৰে ৰাখি দিম আৰু 3 নম্বৰ গ্লাছটো এইদৰে বহাই দিম। এইদৰে মই এবাৰকৈ 5 বাৰেই বনালোঁ। খুব সুন্দৰভাৱে হৈছে আৰু ধুনীয়াকৈ সিজি উঠিছে কোমলভাৱে। এইদৰে বনালে চাউলটো 2-3 ঘণ্টাৰ আগতেও তিয়াই ৰাখিব পাৰি আৰু লগে লগে ধুইও বনাব পাৰি। মই এইদৰে 5 নম্বৰ এইদৰে তুলি ৰাখিলোঁ খাবৰ বাবে, আৰু আনফালে মই আকৌ বহাই দিছোঁ।